গৈ আছো নো? ইমান দেৰি পোৱাগে নাই? অথনিৰ পৰা গৈয়ে আছো। মোক খুব ভাগৰ লাগিছে মা। ভৰিকেইটা বিষাই গৈছে। ৰবা পাহি, পামগে আৰু। গৈ আছো নহয় আমি নিজৰ জেগা পালেগে। আমি তাতে জিৰণি ল'ম দেই। আমিনো আংকেলৰ ঘৰৰ পৰা কিয় গুচি আহিলো? ব'লা না আকৌ তালৈ যাওঁগৈ। ৰ'দত মোৰ গাটো পুৰিছে। মোৰ ভোকো লাগিছে মা। পানী অকণমান খাবলৈ মন গৈছে। পিয়াহো লাগিছে। মোৰ গন্তব্যস্থান ক'ত মই নিজেই নাজানো। পাহিক মই এতিয়া কেনেকৈ কওঁ আমি ক'লৈ গৈ আছো? জীৱনটোলৈ যে এনেকুৱা ধুমুহা আহিব কেতিয়াও ভবা নাছিলো। মোৰ যে এনেকুৱা অৱস্থা হ'বহি কোনোদিনে কল্পনাই কৰা নাছিলো। কাৰো জীৱনলৈ এনেকুৱা ধুমুহা নাহক। মা তুমি কান্দিছা যে? কিয় কান্দিছানো? এনেই পাহি, চকুত কিবা এটা সোমাই গ'ল আহি থাকোঁতে। ব'লা যাওঁ ব'লা। ইয়াত ৰৈ থাকিলে দেৰি হ'ব নহয়, নহ'লে সন্ধিয়াই হ'বগে। ব'লা আমি যাওঁ। চকুত কিবা এটা সোমালে কান্দে নেকি? এনেকৈ কান্দিব নাপায় নহয়। ডাঙৰ মানুহে কান্দিলে বেয়া দেখি। সৰু অকণমানি ল'ৰা ছোৱালী কান্দিলে বেলেগ কথা। তুমি কান্দিব নাপায় নহয়, নাকান্দিবা। মোৰ পাহিজনী বৰ ডাঙৰ ডাঙৰ কথা ক'ব পৰা হ'ল। ব'লা মাজনী ব'লা, আমি দেৰি কৰি নাথাকো দেই। মা আমি এনেকৈ ৰাস্তাত ৰ'দে ৰ'দে কিয় ঘূৰি ফুৰিছোনো অথনিৰ পৰা? আমাক চাগে আংকেলহঁতে যাম বুলি ৰৈ আছে। ব'লা আমি সোনকালে যাওঁগৈ। নাই পাহি, আংকেলহঁতে এতিয়া আৰু আমালৈ ৰৈ নাথাকে। আমি যোৱালে বাট চাই নাথাকে। আমি তাৰ পৰা গুচি আহিলো। আমি য'ত আছিলো তাত দিবলৈ আমাৰ হাতত এটকাও নাই। সেইবাবে আমি গুচি আহিব লগা হ'ল। কিন্তু কিয়? তুমি যে কৈছিলা আমাৰ পাপা এজন আছে বুলি। তেওঁচোন আমাক দি থাকে পইচা। এতিয়ানো কিয় নিদিয়ে? তোমাৰ হাতত পইচা মানে একেবাৰে নাই। এতিয়া আৰু সেইবোৰ পইচা আশা কৰিব নোৱাৰি পাহি। ব'লা মোক কিবা এটা কামৰ যোগাৰ কৰিব লাগিব, নহ'লে সন্ধিয়া হৈ আহিছে। নহ'লেচোন আমি ফুটপাথতে থাকিব লাগিব। ব'লাচোন। মা তুমি ক'ত কাম বিচাৰিবা? আগতেচোন আমি য'ত আছিলে আংকেলহঁতৰ ঘৰত তুমি কাম কৰি দিছিলা। বিনিময়তচোন আংকেলহঁতে তোমাক পইচাও দিছিল। তুমি এতিয়া কিয় গুচি আহিছা? তোমাৰ পাপাই দিয়া পইচাকেইটাই চলিব নোৱাৰি। এতিয়া আৰু আংকেলহঁতৰ ঘৰতো মোৰ প্ৰয়োজন নাই। কাম কৰা মানুহৰ প্ৰয়োজন নাই পাহি। তুমি যি টি প্ৰশ্ন কৰি নাথাকিবাচোন। সন্ধিয়া লাগিব হ'ল। কিবা এটা যদি মই কামৰ যোগাৰ কৰিব নোৱাৰো কি হ'ব বাৰু? ব'লা। হে ভগৱান, চকু মেলি চাবা আৰু। নহ'লে এই কণমানিজনীক লৈ বাৰু মই এতিয়া ক'লৈ যাওঁ? তুমি কিবা এটা উপায় দেখুওৱা প্ৰভু। কিনো ভাবি আছা মা? ব'লা, দেৰি হৈছেতো। নাই ব'লা আহি। চোৱাচোন পাপৰি, কিমান দিনৰ মূৰত আমি লগ হৈছো। তোমাৰ বাৰু ভাল লাগিছেনে? হাৰে কিয় ভাল নালাগিব? কিমান দিনৰ মূৰত লগ হৈছো। অত দিনৰ মূৰত তোমাক দেখিছো। মনটো বহুত ভাল লাগিছে গম পাইছা? তুমি যে ট্ৰান্সফাৰ হ'লা মোক যে কোৱাই নাই কিয়? আৰে ক'বলৈ চান্স পাইছো ক'ত? মোৰ ট্ৰান্সফাৰৰ কথা তোমাক ক'বলৈ ফোন কৰিবলৈতো প্ৰব্লেমেই হয়। তুমিয়ে চোন কৈ থৈছা যে বাৰে বাৰে ফোন কৰি নাথাকিবা। সেইকাৰণে মই তোমাক কোৱা নাই। ভাবিলো একেবাৰে লগ হ'লে ক'ম। আৰু এইকেইদিন ব্যস্ত আছো গম পাইছা? নতুন জেগা, নতুন ঠাই, নতুন মানুহৰ লগত মিলিবলৈতো সময় লাগে। সেইবাবে তোমাক বেছিকৈ সময় দিবও পৰা নাই। ভাবিলো এনেকেই লগ হৈ পিনি ক'ম। তুমি পিছে বেয়া পাইছা নেকি? নাই পোৱা। কিয় পাম আকৌ? তোমাক বেয়া পাব পাৰোনে? বাৰু আমাৰ বিয়াৰ কথা কি ভাবিলা? মাহঁতে দেখা নাই বেলেগৰ লগত বিয়া ঠিক কৰি আছে, আৰু তুমি সেইবোৰ কথা একো চিন্তাই নকৰা। আৰে ডাৰ্লিং, মই চিন্তা কৰি থৈছো। তুমি সেইবোৰ মাথা মাৰি থাকিব নালাগে। ৰ'বা, তুমি চিন্তা কৰি থাকিব নালাগেচোন। মই যি কৰিব লাগে কৰিম নহয়। সম্পূৰ্ণ মোৰ ওপৰত এৰি দিয়া তুমি। সেইবোৰ টেনশ্যন লৈ নাথাকিবা। নহ'লে ক্ষীণাই যাবা। তুমি যে অকল ধেমালি কৰাতে থাকা। মই চিৰিয়াছলি লৈছো। ৰাতি হ'লে টোপনি নাহে। তুমি এইবোৰ কথা ক'ত বুজিবা? নুবুজা কেতিয়াও। কিমান চিন্তাত পৰি আছো। কাক ক'ম মই কথাবোৰ খুলি? আৰে তুমি যে সঁচাকৈ দেই, প্ৰতিটো কথাই চিৰিয়াছলি লোৱা। মা দেউতাই কষ্ট পাব এনে কৰিলে, তেনে কৰিলে, সমাজে কি ক'ব। তুমি বহুত কথা একদম চিৰিয়াছলি লোৱা। কিন্তু ইমান মাথা মাৰিবলগীয়া কথা একোৱেই নাই। সকলোবোৰ মই চম্ভালি ল'ম। তুমি মুঠৰ ওপৰত কৈছো নহয়, বিনা টেনশ্যনত থাকিব পাৰা। ল'বতো লাগিবই। তুমিতো জানাই মই মাহঁতৰ কথা কেতিয়াও পেলাব নোৱাৰো। তাৰ স্বত্তেও তোমাৰ লগত বিয়া হ'বলৈ মই মান্তি হৈছো, ঘৰত নজনাকৈ। কিমান এটা টেনশ্যন হৈ আছে। তুমি যদি এনেকৈ খবৰ খাতি লৈ থাকা তেতিয়াওতো ভাল লাগে মোৰ। বুজি পাইছো মোৰ পাপৰি ডাৰ্লিংজনী।
কিন্তু তুমিতো বুজি পোৱা মই কিমান বিজি হৈ থাকিব লাগে হয়নে মই জানো তুমি বুজি পোৱা সেইবাবে তুমি মোক ইমান অভিমান কৰি নাথাকা বাৰু তোমাক এটা গুড নিউজ দিব আছে মানে ভাল কথা আৰু মানে মই অতি সোনকালে মোৰ মাৰ লগত তোমাক চিনাকি কৰাই দিম মায়ে তোমাৰ কথা সুধি আছে মায়ে সুধি থাকে মোৰ হ'ব লগা বোৱাৰীজনী কোন তই মোক তোৰ চিনাকি কৰাই দিব লাগে সেইকাৰণে ভাবিলো অতি সোনকালে তোমাক মোৰ মাৰ লগত চিনাকি কৰাই দিম মানে তোমাৰ হ'বলগীয়া শাহু মা কি সঁচাকৈ নেকি তুমি মোক মনটো একেবাৰে ভাল লগাই দিলা কেতিয়াকে লগ পাম আৰে অলপ ব্ৰেক ধৰা অতি সোনকালে অলপতো তুমি ধৈৰ্য ধৰিবই লাগিব নে কি কোৱা সেইটোতো হয় কিন্তু জলদি দেই মই কিন্তু ৱেইট কৰি আছো আচ্ছা অতি সোনকালে বাৰু কিন্তু এটা কথা নহয় এতিয়া মোৰ সময়ো হ'ল মই এতিয়া বেলেগ এটা কেছত যাব লাগিব নতুন কেছ এটাত সেইবাবে তোমাক আৰু বেছি সময় দিব নোৱাৰিম তুমি বেয়া পাবা নেকি যাবৰ সময়েই হ'ল নাই নাপাওঁ মই বুজি পাওঁ তোমাৰ কথা এনেই তুমি মোক সময় নিদিয়াকে নাথাকা তুমি বহুত ব্যস্ত তাৰ মাজতে মোক ইমানখিনি সময় দিছা তাতকৈ আৰু কি লাগে মোক মোৰ ট্ৰান্সফাৰৰ আঁৰত থকা কাহিনীটো মই কেনেকৈ পাপৰিক ক'ম নাই পাপৰিক কোনো পধ্যেই ক'ব নোৱাৰি জানিবলৈ দিবই নোৱাৰি নহ'লে পাপৰিয়ে মোক এৰি থৈ গুচি যাব যিটো মই কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ অসম্ভৱ কথা মই এইটো গুপ্তভাৱে ৰাখিবই লাগিব আচলতে মোৰ ট্ৰান্সফাৰ হৈছে নে কি পাপৰিক কেতিয়াও মই জানিবলৈ নিদিওঁ হেই কি ভাবি আছা ব'লা যাওঁ তোমাৰো দেৰি হৈছে নহয় ব'লা নাই পাপৰি বিশেষ একো নাই কিনো ভাবিম আৰু আমাৰ ভৱিষ্যতৰ কথা মোৰ ভৱিষ্যত প্লেনিংবোৰৰ কথা ব'লা বেলেগ এদিন শ্বেয়াৰ কৰিম এইবোৰ কথা ব'লা এতিয়া দেৰি হৈছে কিমান কেইঘৰ মানুহৰ ঘৰ ঘূৰিলো কিন্তু কামত ৰাখিবলৈ মোক কোনেও প্ৰস্তুত নহ'লে চবেই কামৰ প্ৰয়োজন নাই বুলি উলিয়াই দিয়ে এতিয়া মই কি কৰোঁ প্ৰভু সন্ধিয়া হৈ আহিলে মই এতিয়া ক'ত থাকিম বাৰু এই কণমানি ছোৱালীজনীক লৈ এতিয়া মই ক'ত ঘূৰি ফুৰোঁ এই ৰাতিখন কি কৰিছা বাৰু প্ৰভু তুমি কিবা এটাতো উপায় দেখুওৱা তুমি কেনেকৈ থাকিম এই ৰাতিখন এই ফুটপাথত কেনেকৈ থাকিম হে প্ৰভু কিবা এটা উপায় দিয়া মা আমি ক'ত যাম এতিয়া ক'তো চোন আমাক নাৰাখিলে আমি বাৰু ক'ত থাকিম মা ৰ'বা পাহি কিবা এটা উপায় দেখাব ভগৱানে ক'ত যাম মই নিজে নাজানো ক'ত মোৰ ঘৰ ঠিকনা হ'ব সেয়াও মই নাজানো তোমাক লৈ বহুত চিন্তিত হৈ পৰিছোঁ পাহি তুমি যি টি প্ৰশ্ন কৰি নাথাকিবা দেই ৰ'বা ভগৱানে নিশ্চয় কিবা এটা উপায় দেখাব আমি আকৌ আংকেলৰ ঘৰলৈ ঘূৰি যাওঁ ব'লা তাতে আমাক ৰাখিব কিয় উলিয়াই দিব আমাক পাহি তোমাক মই বাৰে কৈ আছোঁ তালে আমি উভতি যাব নোৱাৰোঁ কিমান তোমাক একেটা প্ৰশ্নৰ উত্তৰ দি থাকিব লাগে তুমি অযথা প্ৰশ্ন কৰি নাথাকিবাচোন মোক কিবা এটা ভাবিবলৈ সময় দিয়া সময় ক'ত আছে মা আন্ধাৰ হৈ আহিলে আমি এতিয়া ক'ত থাকিম তুমি খং নকৰিবা মা মোৰ চিন্তা হোৱাৰ বাবেহে কৈছো পাহি মাক বেয়া নাপাবা দেই মা বহুত চিন্তাত পৰিছে সেইকাৰণে তোমাক খং কৰি পালে তুমি বেয়া নাপাবা ভগৱানে এতিয়া কিবা উপায় দিয়ালে ৰৈ আছো শেষ ভৰসা তেওঁই অ মা তুমি নাকান্দিবাচোন ভগৱানে আমাক উপায় দিব তুমি কান্দি থাকিলে মোৰো বেয়া লাগে তুমি কান্দি নাথাকিবা না ভগৱানে আমাক কিবা এটা উপায় দিবই অ পাহি নাকান্দো মই তুমি মোৰ ভৰসা হয় সাহস হয় নাকান্দো মই মা অলপ চাইকি দিবা নহ'লে খুন্দিয়াই থৈ যাব আজিকালি যিমান স্পীডত বাইক মটৰ চলাই নহয় ভয়ে লাগে তুমি অলপ কাষলৈ আহি যোৱা মোৰ পাহিজনী ইমান কেয়াৰিং হ'ব তুমি ইমান চিন্তা কৰিব নালাগে তোমাৰ মা সদায় ভাল হৈ থাকিব এই মানুহকেইজনীচোন অথনি যাওঁতেও দেখিছিলোঁ এতিয়াচোন আহোঁতেও দেখিছোঁ কিবা বিপদত পৰা নাইতো স্কুটিখন সেইডোখৰত বাৰু ৰখায়ো নেকি সুধোচোন কি বিপদত পৰিছে কিবা যদি ডাঙৰ বিপদতে পৰিছে সহায় হ'ব চাগে তেওঁৰ কিবা এটা যদি সহায় কৰিব পাৰোঁ ৰখাই দিওঁ স্কুটিখন সেইডোখৰতে বাইদেউ এক্সকিউজ মি বেয়া নাপাব যদি কথা এটা সোধোঁ নেকি আপোনালোক কিবা বিপদত পৰিছে নেকি মানে অথনি যাওঁতেও দেখিছোঁ এইডোখৰ জেগাতে আহোঁতেও মানে আপোনালোকৰ কিবা সমস্যা হৈছে যদি মোক ক'ব পাৰে যদি মই কিবা এটা সহায় কৰিব পাৰোঁ
নাই নাই, আমি একো বিপদত পৰা নাই। আমি এনেই কাৰোবালৈহে ৱেইট কৰি আছোঁ। নাই নাই, আপুনি যাব পাৰে। অ' আচ্ছা, মই আপোনালোক কিবা বিপদত পৰা বুলি ভাবিহে সুধি চালোঁ, আপোনালোকে বেয়া নাপাব। নাই নাই আংকল, কিয়নো বেয়া পাম? আপুনি আমি বিপদ পৰিছে বুলি ভাবিহে সুধিছে, কিন্তু আমি সঁচাকৈয়ে বিপদত পৰিছোঁ। আমাৰ থাকিবলৈ ঘৰ নাই নহয় আংকল। মায়ে অথনিৰ পৰা মানুহৰ ঘৰে ঘৰে কাম বিচাৰি ফুৰিছে, কিন্তু কাম কোনেও নিদিয়ে। আমি ক'তো থাকিবলৈ জেগায়ে পোৱা নাই আংকল। আপুনি কিবা সহায় কৰিব পাৰিব নেকি? আহি, তুমি সকলোবোৰ সমস্যা মানুহৰ আগত কিয় খুলি কৈছা? সকলোৱে সহায় কৰিবলৈ আগবাঢ়িটো নাহেতো, কিছুমানে সুযোগ বিচাৰিও আহে। তুমি সেইবোৰ নুবুজিবা, তুমি কণমানি হৈ আছা পাহি। কিন্তু মা, আমি নহ'লে কি কৰিম? আমাৰ হাতততো একো উপায় নাই। আচলতে পাহিৰ গাতো দোষ নাই। আপুনিও মিছা কথা কোৱা নাই, সঁচা কথাই কৈছে। কিন্তু আপোনালোকে মোক বিশ্বাস কৰিব পাৰে। মোৰ ঘৰলৈ ব'লক, আজি ৰাতিটোৰ বাবে থাকক। লাগিলে কালিলৈ আপোনালোকে কাম বিচাৰি ল'ব, নহ'লে ময়ো বা মোৰ ৱাইফেও আপোনালোকক কাম বিচাৰি দিয়াত সহায় কৰিব পাৰিব। আপুনি যদি ইচ্ছা কৰে আপোনালোকে মোৰ লগত যাব পাৰে, কিন্তু এই ৰাতিখন এই ফুটপাথত থাকি আপুনি নিজক কেনেকৈ সুৰক্ষা দিব? ব'লক, তাতকৈ মোক অলপ বিশ্বাস কৰি চাওক, ভৰসা ৰাখক ভগৱানৰ ওপৰত। একো বিপদ নহয়, ব'লকচোন মোৰ লগতে ওলাব। অ মা, আংকলেটো কৈছে ব'লা না আমি যাওঁগৈ, নহ'লে ৰাতিখন মোৰ ভয় লাগিব মা ইয়াত। মোৰতো আন একো উপায় নাই। ভগৱান, তোমাৰ ওপৰত ভৰসা কৰি কিবা এটা ডিচিশ্যন লৈছোঁ। তুমি সহায় কৰিবা ভগৱান, তুমি সাৰথি হৈ থাকিবা। হে ভগৱান। কি ভাবিছে, যাবনে মোৰ লগত?